Good evening everyone. সকলোকে আনটা ভিডিঅ'লৈ মই আসামিজ টেকন'লজি চেনেলৰ পৰা স্বাগতম জনাইছো। আজিৰ প্ৰথমটো প্ৰশ্ন অসমৰ প্ৰথম কলেজখনৰ নাম কি? উত্তৰ কটন কলেজ। কটন কলেজ হৈছে অসমৰ প্ৰথমখন কলেজ। দ্বিতীয় প্ৰশ্ন কটন কলেজ কোনে স্থাপন কৰিছিল? উত্তৰ ছাৰ হেনৰি কটনে কটন কলেজ স্থাপন কৰিছিল। তৃতীয় প্ৰশ্ন 2002 চনত কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক কোন? উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই 2002 চনত কমল কুমাৰী বঁটা লাভ কৰিছিল। এজন বিখ্যাত সাহিত্যিক অসমীয়া সাহিত্যৰ। 4 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন সাপ্তাহিক আলোচনী কি? সাপ্তাহিক আলোচনী হৈছে নৱযুগ। অসমীয়া ভাষাৰ প্ৰথমখন সাপ্তাহিক উইকলি আলোচনী নৱযুগ। পঞ্চম প্ৰশ্ন উক্ত আলোচনী অৰ্থাৎ নৱযুগৰ সম্পাদক কোন আছিল? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল নৱযুগ আলোচনীখনৰ সম্পাদক। সাপ্তাহিক আলোচনীখনৰ সম্পাদক। ষষ্ঠ প্ৰশ্ন সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ প্ৰেম অমৃতৰ নদী। তেখেতে প্ৰেম অমৃতৰ নদীখন মাধৱদেৱৰ বিষয়ে লিখিছিল। সপ্তম প্ৰশ্ন সাহিত্য অকাডেমী বঁটা লাভ কৰা ৰং মিলিৰ হাঁহি উপন্যাসৰ ৰচক কোন? উত্তৰ ৰংবং তেৰাং। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে লিখিছিল ৰং মিলিৰ হাঁহি। অষ্টম প্ৰশ্ন অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল? অৰ্থাৎ একদম কম বয়সীয়া সভাপতি কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ আছিল অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি। নৱম প্ৰশ্ন অনুৰাধাৰ দেশ উপন্যাসখনৰ ৰচক কোন? এখন বিখ্যাত উপন্যাস অনুৰাধাৰ দেশ। তাৰ ৰচক হৈছে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। দশম প্ৰশ্ন ৰীতা চৌধুৰীয়ে এগৰাকী বিখ্যাত সাহিত্যিক অসমীয়া সাহিত্যৰ ৰীতা চৌধুৰীয়ে কি গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ দেওলাংখুই নামৰ তেখেতৰ বিখ্যাত গ্ৰন্থখনৰ বাবে ৰীতা চৌধুৰীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। একাদশ প্ৰশ্ন কোনখন পুথিৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ শৃংখল নামৰ পুথিখনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 12 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলা কোন? উত্তৰ নলিনীবালা দেৱী। তেখেত হৈছে ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা। 13 নম্বৰ প্ৰশ্ন অসমীয়া প্ৰথম চুটিগল্পৰ নাম কি? অসমীয়া প্ৰথম চুটিগল্পটিৰ নাম হৈছে কন্যা। এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। কন্যা হৈছে অসমৰ প্ৰথমটো চুটিগল্পৰ অসমীয়া সাহিত্যৰ প্ৰথমটো চুটিগল্পৰ নাম। 14 নম্বৰ প্ৰশ্ন উক্ত চুটিগল্পটিৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। আমি গম পাওঁ চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। তেখেতে উক্ত চুটিগল্পটি অৰ্থাৎ কন্যা নামৰ চুটিগল্পটি ৰচনা কৰিছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। 15 নম্বৰ প্ৰশ্ন অৰ্থাৎ আজিৰ এইটো ছেশ্যনৰ অন্তিমটো প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম ব্যংগ আলোচনীখনৰ নাম কি? উত্তৰ কাৰ্টুন হৈছে অসমীয়া ভাষাৰ প্ৰথমখন ব্যংগ অৰ্থাৎ হাস্যৰসপূৰ্ণ আলোচনী। ধন্যবাদ সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।